মই এই ভিডিঅ'টোত আলোচনা কৰিম দৃশ্যান্তৰ পাৰ্টিৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। সো তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবা। মই শৰ্ট কোৱেশ্চন কেইটা মই এবাৰ পঢ়ি তোমালোকক শুনাই দি আছো। এক নম্বৰটো আছে চমু উত্তৰ দিয়া। কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰত লিখিবা তোমালোকে কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। খ নম্বৰটো হৈছে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? উত্তৰত লিখিবা তোমালোকে মানুহজনে কুকুৰীকণা আছিল বাবে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। আৰু গ নম্বৰটো হৈছে মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰত লিখিবা তোমালোকে মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰ নংলা মুখত বিচাৰিছিল। আৰু গ নম্বৰটো হৈছে মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল? উত্তৰত লিখিবা তোমালোকে মানুহজনৰ ঘৰৰ দাঁতিত আগুলি বাহে নমস্কাৰ ভংগিত আছিল। আৰু গ নম্বৰটো হৈছে কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। আৰু 2 নম্বৰটো হৈছে সাত মাহেলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল? তোমাৰ নিজৰ কথা লিখা। সাত মাহেলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাড়া ঘৰ বিচাৰি অহা বুলি ভাবিছিল, সেইবাবে তেওঁ কবিৰ সৈতে সেই সাত মহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকা সমূহৰ কথাও পাতিছিল। তেওঁৰ মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকহীন লোকেহে বাস কৰে। তেওঁলোকে কাৰো সুখ দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হলেও দাহ কৰিবলৈ মানুহ আগবাঢ়ি নাহে। ছাত্ৰ ছাত্ৰীসকল, মই এই গোটেইখিনি নপঢ়ো, সো তোমালোকে ভিডিঅ'ৰ তলত এটা লিংক পাবা। সেই লিংকটোৰ পৰা এই নোটটো ডাউনলোড কৰি তোমালোকে পঢ়ি ল'বা ভালদৰে। সকলোবিলাক প্ৰশ্নৰ উত্তৰ ইয়াতে দিয়া আছে। ভিডিঅ'ৰ তলত এটা লিংক পাবা। সেই লিংকটোৰ পৰা ডাউনলোড কৰি তোমালোকে পঢ়ি ল'বা। সো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক কৰি তোমালোকে সকলো